हेलो गाइस আৰু ইয়া কি দেখছি না পুৰা একদম মাথা ঘুৰে যায়। হেল্লো গাইস মোৰ আনিটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আৰু মই আপোনালোকক ভিডিঅ' দিয়াতে বহুত দিন হৈ গ'ল এতিয়া ৰাজ যাবৰ কাৰণে মই টাইমে পোৱা নাছিলো। আজি এই ভিডিঅ'টো দিলো তাৰমানে ইমান কাম এই ঠাণ্ডাৰ দিনত আৰু এতিয়া আমি ৰাস্তা চাবা পুৰা একদম ওলাই গৈছি। ওলাই যায় দেখছি না মানুহ এয়া হৈছে আমাৰ হৰি মন্দিৰৰ ভিতৰত য'ত নেকি ৰাস হয়। আমাৰ নলবাৰীৰ ৰাসখন বহুত ডাঙৰ হয়, কিমান ডাঙৰ আপোনালোকক দেখি আছোঁ ৰ'ব। পুৰা একদম খোজকাঢ়ি যাই থাকিলেও শেষ কৰিব নোৱাৰে আৰু এয়া হৈছে ৰাতিৰ দৃশ্য। দেখছি না মানুহ পুৰা একদম ভিৰ হৈ আছে, কিমান কি মানুহ হৈ আছে আৰু ঠেলা হেঁচা গলতি মই আপোনালোকক থলমূলকৈ অলপমান দেখি দিছোঁ। আৰু ইফালে ৰাইট পুৰা দিছি একদম আৰু মোৰ মাতটো অলপমান বেয়া আছে যিহেতু জ্বৰ উঠি আছে সেইকাৰণে। আৰু এতিয়া মই পুৰা এইফালে সোমাই আহিলোঁ। এখন কি দেখছি না গাইছ, এখন হৈছে চোফা মানে বিছনা কৰিও দিব পাৰি সেই একে চোফা। আৰু ইয়াতে বহুত মানুহ আহিছে, আফগানিস্তানৰ মানুহ আহিছে, আপোনালোকে চাগে পাইছে নিউজত। আৰু সেই এতিয়া মই ভাবিছোঁ আপোনালোকক দেখাম আৰু কিবাকৈ ফাইনেলি ইণ্ডিয়া গেটটো বিচাৰি পালোঁ দিয়ক গাইছ। এইটো হৈছে আমাৰ নলবাৰীৰ ৰাসত ইণ্ডিয়া গেট আৰু ইহঁতক দেখছি না কেনেকৈ মানে ঘূৰি আছে, ইহঁতৰ মাথা একদমো ঘূৰা নাই। মোৰ ইয়াৰ পৰা দেখিকে ভয় লাগছে আৰু মই কেনেকৈ উঠিম গাইছ। চাওক মানুহ কিমান হৈছে নলবাৰীৰ ৰাসক। মই ওপৰৰ পৰা পাইছোঁ এই থিয়েটাৰ চলি আছে আমাৰ ইয়াত আৰু এনে দুয়ে ভিডিঅ' কৰিব উঠছি, দুয়ে একদম নাচা নাই, পুৰা একদম এনেই মচান দি আছে আৰু এলাহানত উঠি আছে আমাৰ বাইদেউহঁতে। আমিও উঠিছিলোঁ কিন্তু কি হ'ব, উঠিলে কাম নাই, মাথা ঘূৰি যায় হেন লাগে গা চা বয়া। আৰু এখন দোকানে মজা পাণ বনে, পাণ চান খাই মজা লাগে। কিন্তু এই দেখছি না ষ্টাইল দেখছি না পাণ বান্ধা, আপোনালোকক সেইখিনি নেখেলোৱে। আৰু এইটো হৈছে মেইন গেট য'ত নেকি ওলা সোমা কৰিব পাৰি। আৰু এখন হৈছে আমাৰ নলবাৰী হাট য'ত নেকি মীনা বজাৰ বহিছে, ইয়াতে বহুত কিবা কিবি আহিছে। আৰু ভিতৰত এখন দেখছি না কাৰ দোকান, এখানটো চিনিয়ে পায় সকলে। এখন হৈছে নলবাৰীত দিছি এইবাৰ ৰাসত কোনি, আপোনালোকেতো গমেই পাইছে। আৰু ইয়াত তাকে আমি খাবা আহিলোঁ চাওমিন। কিন্তু কি ক'ব গাইছ, ইমান মানুহ হৈছে জাগাই নাই। আৰু ই দেখছি না ই পুৰা একদম চাওমিন মাৰি আছে, দেখা পাই জুতি লৈ আছে হাজাৰক। তাৰমানে চাওমিনৰ সোৱাদটো বাদ দিব নোৱাৰে। আৰু ইমান ডাঙৰ ৰাস হয় আমাৰ নলবাৰীক অহা মানুহবিলাকে জানে আৰু কেনেকুৱা আমাৰ নলবেৰীয়া। আমি হৈছোঁ নলবেৰীয়া মানুহ, সেইকাৰণে গম পাবি গাছ আমি নলবেৰীয়া কি বস্তু। আমাৰ বহুত ডাঙৰ ভাষা কিন্তু বেয়া হ'ব পাৰে আমাৰ, কিন্তু কথিত মানুহ আমি লিখিত নামিলেও কিন্তু আমাৰ নলবাৰীত যিখিনি বস্তু হয় মজা লাগে। নলবাৰীৰ মানুহবিলাক মৰামে বেলেগ। আৰু ইয়াতে পুৰা একদম ঘূৰি আছে, ঘূৰি পুৰা মাথা ঘূৰি গৈছে। আমাৰ ভতিজাহঁত উঠছি তাতে আৰু আমি এতিয়া যাই আছোঁ পুৰা একদম যাই শেষে কৰিব পৰা নাই। দেখছি না কি আপোনালোকক থুলমূলকৈ অলপকৈ দেখি আছোঁ, ইমান তাৰমানে কি দেখাব নোৱাৰি না, সেইকাৰণে নামানো। আৰু এইটো কোনি দেখছি না গাইছ, এইটো দেখছি না কোনি গাইছ, খাবা আহিছে, কি খাবা আহিছে গম পাইছি চাগে সকলে। আৰু এতিয়া আমাৰ ভোক লাগছে, খাৱাটো মেইন আগে খাবই লাগিব। আমি এতিয়া থিয়া হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি